অপৰাজিতা ধাৰাবাহিকখনৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে যিহেতু অদিতি ইউনিভাৰ্চিটিলৈ যোৱা নাই তেনেহ'লে কলৈকে গৈছে সকলোৱে চিন্তিত হৈ পৰিছে। আনপিনে আমি দেখিবলৈ পাইছিলোঁ যে অনুৰাগ হাজৰিকাই নন্দিনীক এটি ফাইল দিছে যোনটোত বেদান্ত বৰুৱাৰ এটি ছিগনেচাৰ আনিবলৈ দিছিলে। বন্ধু বান্ধৱীসকল আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং কাৰণ আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ বেদান্ত বৰুৱাই পল্লৱীৰ আগত কৈ আছিলে অদিতিকটো দেউতাকে তেজ্যপুত্ৰী কৰিছিল তাতে তাইক খুৰাকেও কিমান ঘৃণা কৰে সেয়া মই এইখন ঘৰত নিজ চকুৰে দেখিছোঁ। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ নন্দিনীয়ে অফিচত বেদান্ত বৰুৱাৰ কথালৈ সোমাই গৈছে য'ত নন্দিনীয়ে কৈছে আপোনাৰ চহী এটা লাগিছিল ছাৰ। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ বেদান্ত বৰুৱাই নন্দিনীক কৈছে চহী কিন্তু কিহৰ। তাৰে পিছতে প্ৰমোত দেখুৱাইছে যে পল্লৱীয়ে ফোনত কৈ আছিলে অদিতি আকৌ ঘৰ এৰি থৈ গুচি গ'ল। তাৰপিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৰাগৰ ভনীয়েকে ভাবি আছিলে তাৰ মানে দেউতাই মালাবাৰ কথাটো কৈ পেলালে নেকি। তাৰে পিছতে আমি প্ৰমোত দেখিবলৈ পাইছোঁ অপৰাজিতাই চামৰ লগত গাড়ীত বহি অদিতিক বিচাৰি গৈ আছিলে য'ত অপৰাজিতাই চামক কৈ আছিলে তুমি অদিতিক ফোনটো লগাই থাকা তাই যিকোনো সময়ত ফোনটো অন কৰিব পাৰে। তাৰপিছত শ্যামে অপৰাজিতা বৌক কৈছে যে ঠিক আছে বৌ। চ' বন্ধু বান্ধৱীসকল আজি নিশা 9:30 বজাত আহিবলগীয়া অপৰাজিতা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি যাবলৈ নাপাহৰিব।